হাই গাইজ, মৌচুমী ৰাখললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ আগবঢ়াইছোঁ মোৰ অন্য এটা ৰেচিপি। আহকচোন চাওঁ মোৰ এই ৰেচিপিটো। মোৰ এই ৰেচিপিটোৰ বাবে প্ৰয়োজন হ'ব 500 গ্ৰাম চিকেন আৰু মই 2টা আলু লৈছোঁ আৰু 2টা পিঁয়াজ লৈছোঁ। এতিয়া মই আলু আৰু পিঁয়াজখিনি সৰু সৰুকৈ কাটি ল'ম। মই এতিয়া কেৰাহীখন বহাই দিছোঁ আৰু কেৰাহীখন গৰম হোৱাত মই এতিয়া ইয়াত অলপমান তেল দি দিম। এতিয়া ইয়াত তেলখিনি গৰম হোৱাত মই কাটি থোৱা আলু কেইপিচ অলপমান সময় ভাজি ল'ম। মই ইয়াত বেছি নাভাজোঁ, 70% কুক কৰি ল'ম। চাওক এয়া মোৰ আলুখিনি 70% কুক হৈ গ'ল। মই এতিয়া এনেকুৱাতে আলুখিনি নমাই ল'ম। মই এতিয়া আলু নমাই থৈ সেই একেখিনি তেলতে তেজপাত 2 খিলা, শুকান জলকীয়া 3টা আৰু কাটি থোৱা পিঁয়াজখিনি দি ল'ম আৰু পিঁয়াজখিনি অলপমান ৰঙচুৱা হোৱালৈ ভাজিম। এতিয়া পিঁয়াজখিনি অকণমান ভাজি হোৱাত মই তাতে নহৰু আদা পেষ্ট এচামুচ দি ল'ম আৰু এই গোটেইখিনি একেলগে অকণমান সময় ভাজিম। এইখিনি অকণমান সময় ভাজাৰ পাছত মই যিখিনি চিকেন আছে চিকেনখিনি দি এবাৰ ভালকৈ লৰাই ল'ম। মই এতিয়া চিকেনখিনি এবাৰ লৰাই হোৱাৰ পাছত ইয়াতে হালধি আৰু নিমখ দি দিম। আপোনালোকে এইটো নিজৰ আন্দাজ মতে দি দিব। হালধি নিমখ দিয়াৰ পাছত আকৌ এবাৰ ভালকৈ লৰাই মই এইটো ঢাকন মাৰি দিম। আপোনালোকে গেছৰ হিটটো অলপমান কমত ৰাখি থ'ব। মই চিকেনখিনি মাজে মাজে ঢাকনখন গুচাই লৰাই থাকিম, নহ'লে লাগি যাব পাৰে। আকৌ এবাৰ ভালকৈ লৰাই মই আকৌ ঢাকন মাৰি দিম। চিকেনখিনি মই আকৌ এবাৰ লৰাই ইয়াত এতিয়া মছলা ব্যৱহাৰ কৰিম। ইয়াত মই ব্যৱহাৰ কৰিছোঁ জিৰা গুড়ি, ধনিয়া গুড়ি আৰু ইয়াৰ লগতে মিট মছলা। এইখিনি মছলা দি ভালকৈ মই আকৌ এবাৰ লৰাই ল'ম। লৰাই পেলাই এতিয়া মই আকৌ এবাৰ ঢাকন মাৰি দিম। মই এতিয়া আকৌ এবাৰ চিকেনখিনি লৰাই দিছোঁ। এয়া আপোনালোকে দেখিছেনে, চিকেনৰ যিটো তেল থাকে সেই তেলটো ওলাই গৈছে। তেনে সময়তে মই যিখিনি ভাজি লৈছিলোঁ আলু, সেইখিনি মই এতিয়া তাতে দি দিম। আলুখিনি দি এবাৰ ভালকৈ লৰাই ল'ম আৰু এতিয়া মই ইয়াত ব্যৱহাৰ কৰিম অলপমান জলকীয়া গুড়ি। জলকীয়া গুড়িখিনি দি আকৌ এবাৰ ভালকৈ লৰাই মই ঢাকন মাৰি দিম। চিকেনখিনিত জলকীয়া গুড়ি দিয়াৰ পাছত 5 মিনিট সময়ৰ কাৰণে ঢাকন মাৰি থ'ব। তেতিয়াহে চিকেনখিনিত জলকীয়া গুড়িৰ যিটো কালাৰ সেই কালাৰটো সোমাই যাব। মোৰ এতিয়া চিকেনখিনি অলম'ষ্ট কুক হৈছে। তেনে সময়তে মই জালুকৰ গুড়ি এচামুচ দি দিম। এই জালুকৰ গুড়িখিনি আপোনালোকে নিজৰ সোৱাদ অনুসাৰে কম বেছি পৰিমাণ কৰিব পাৰে। মই জালুকৰ গুড়িখিনি দি এবাৰ ভালকৈ লৰাই আকৌ ঢাকন মাৰি দিম। চাওক এয়া প্ৰায় 2 মিনিট সময় ৰখাৰ পিছত মোৰ চিকেনখিনি হৈ গ'ল। আপোনালোকে যদি বিচাৰে চিকেনখিনি এনেকৈও খাব পাৰে। মই যিহেতু গ্ৰেভি বনাম সেইকাৰণে মই মোৰ জোখমতে অলপমান পানী দি দিছোঁ। আপোনালোকেও গ্ৰেভি বনাব বিচাৰিলে আপোনালোকে নিজৰ হিচাপতে পানী দি দিব। এতিয়া চিকেনখিনি এবাৰ ভালকৈ লৰাই মই আকৌ ঢাকনখন মাৰি দিম। চাওক এয়া 5 মিনিটমানৰ পাছত মোৰ চিকেন গ্ৰেভি তৈয়াৰ হৈ গ'ল। চিকেন গ্ৰেভিটো আপোনালোকে ভাতৰ লগত নাইবা ৰুটিৰ লগতো খাব পাৰে। খাবলৈ বহুত সোৱাদ হয়।
ঘৰত আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।